জানি কিছু স্যার খুব লাগছে দাম মোর গাড়িতে কোনে কোনে ছিল আপনি মোর গাড়িতে থাকবো জানি কিছু স্যার খুব লাগছে দাম মোর গাড়িতে কোনে কোনে ছিল আপনি মোর গাড়িতে থাকবো একবার খুলি দি না একবার খুলি দি না হয় আজি আমি গোপন এটা তথ্যৰ ভিত্তিত আমি জানিব পাৰিছিলোঁ আজি বহুদিন ধৰি গুৰেশ্বৰ থানাৰ এলেকাত অবৈধভাৱে এটা তীৰৰ ব্যৱসায় চলাই আহিছে কিছুমান দুষ্কৃতিকাৰী লোকে আৰু এই গোটেই তীৰৰ ব্যৱসায়টো আমাৰ গুৰেশ্বৰ থানা এলেকাৰ বৈঠামাৰীৰ পৰা দীপেন ডেকাৰ নেতৃত্বত চলি আছে বুলি আমি এটা তথ্য লাভ কৰিছিলোঁ আৰু সেই তথ্যৰ ভিত্তিত প্ৰথমেই আমাৰ গুৰেশ্বৰ বজাৰত আমি প্ৰথমে চাম ৰাজবংশী এজনক আমি প্ৰথমে কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু তেওঁৰ পৰা আমি কিছুমান গেম্বেলিং মেটেৰিয়েলছ আমি চিজ কৰোঁ আৰু তেওঁৰ তথ্যৰ ভিত্তিত পুনৰ আমি বৈঠামাৰীত এটা ভাড়া ঘৰত যিটো অনলি তীৰ ব্যৱসায়ৰ বাবে তেওঁলোকে তৈয়াৰ কৰিছে সেই নিৰ্দিষ্ট সেই ভাড়া ঘৰটোত বৈঠামাৰীত আমি ৰেড কৰোঁ আৰু ৰেড কৰি পেলাই তাত আমি দীপেন ডেকাক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু এজন নিৰঞ্জন নাথ আমি কৰায়ত্ব কৰোঁ আৰু তেওঁলোকৰ পৰা যথেষ্ট পৰিমাণৰ তীৰৰ সামগ্ৰী বহু পৰিমাণৰ এক বাকচ তীৰৰ সামগ্ৰী আমি উদ্ধাৰ কৰোঁ লগত নগদ ৭,২০০ টকা যিবিলাক তীৰ বিক্ৰী কৰি পোৱা টকা সেইবিলাকো আমি জব্দ কৰিবলৈ সক্ষম হওঁ আৰু আমাৰ অভিযান অবিৰতভাৱে চলি থাকিব আৰু এই ৰেকেটত আৰু যিসকল লোক জড়িত আছে তেওঁলোকক আমি আইনীয়ভাৱে যিখিনি ব্যৱস্থা আছে আমি নিশ্চয় ল'ম মুঠ কেইজন আৰু তেওঁলোকৰ কি নাম তেওঁলোকৰ নাম এজনৰ নাম নিৰঞ্জন নাথ এজনৰ নাম ৰাজেন ৰাজবংশী আৰু যিজন নেতৃত্ব লৈ আছিলে তেওঁৰ নাম দীপেন ডেকা এই দীপেন ডেকাৰ নেতৃত্বতে গোটেই তীৰৰ ব্যৱসায়টো চলি আহিছিলে গতিকে আমি তেওঁলোকক কৰায়ত্ব কৰিছোঁ আৰু আমাৰ থানা এলেকাত যিবিলাক দুষ্কাৰ্য চলি আছে আমি তেওঁলোকৰ এইবিলাকৰ বিৰুদ্ধে আমি অবিৰতভাৱে অভিযান চলাই যাম